নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জিআৰএছ অফিচ হেল্পলৈ। চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। হে বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰিছোঁ ভালে আছে। বন্ধুসকল, আজি এক গুৰুত্বপূৰ্ণ আপডেট ওলাই আহি পৰিছে LICৰ তৰফৰ পৰা। ধামাকা অফাৰ বুলি ক'লেও ভুল নহ'ব। তো কি এই নতুন আপডেট, বেছি কথা নকৈ ফালে আৰম্ভ কৰোঁ, আহক বলক। 121 টকাৰ পৰা আৰম্ভ কৰক আপোনাৰ কন্যাৰ বিয়াৰ প্ৰস্তুতি। LICৰ এই পলিচিৰ জৰিয়তে পাব 27 লাখ। এই পলিচিৰ বাবে ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব আৰু কন্যাৰ বয়স 1 বছৰ। এই পলিচি 25 বছৰৰ বাবে পাব, কিন্তু প্ৰিমিয়াম 22 বছৰহে দিব লাগিব। নিজৰ জীয়ৰীৰ ভৱিষ্যতৰ চিন্তা সকলো পিতৃ মাতৃয়ে কৰে আৰু জন্মৰ পিছৰে পৰা কন্যাৰ বাবে ভাল ইনভেষ্টমেণ্ট পলিচি কৰাৰ পৰিকল্পনা কৰে। LICৰ এনেকুৱা এটা পলিচি আছে যিটো LICয়ে কন্যাৰ বিয়াৰ বাবে বনাইছে। এই পলিচিৰ নাম কন্যাদান যোজনা। ইয়াত 121 টকা দৈনিক হিচাপত 3600 টকা প্ৰতিমাহে প্ৰিমিয়াম দিব লাগে। কিন্তু যদি কোনোবাই ইয়াতকৈ কম বা বেছি প্ৰিমিয়ামো দিব বিচাৰে তেতিয়াও কোনো সমস্যা নাই। এই পলিচি যদি আপুনি দৈনিক 121 টকা হিচাপত জমা কৰে তেন্তে 25 বছৰত 27 লাখ টকা পাব। ইয়াৰ উপৰি যদি পলিচি লোৱাৰ পিছত মৃত্যু হয় তেন্তে পৰিয়ালে এই পলিচিৰ প্ৰিমিয়াম ভৰিব নালাগে আৰু প্ৰতি বছৰে 1 লাখ টকাকৈ দিয়া হয়। তদুপৰি 25 বছৰ সম্পূৰ্ণ নহ'লে পলিচিৰ নমনীয়ে লাভ কৰিব পৃথককৈ 27 লাখ টকা। এই পলিচিৰ বাবে ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব আৰু কন্যাৰ বয়স 1 বছৰ। এই পলিচিৰ 25 বছৰৰ বাবে পাব, কিন্তু প্ৰিমিয়াম 22 বছৰহে দিব লাগে। এই পলিচিৰ বিষয়ে, পলিচি 25 বছৰৰ বাবে খুলিব পাৰিব, 22 বছৰলৈ দিব লাগিব প্ৰিমিয়াম। দৈনিক 121 টকা বা মাহিলী প্ৰায় 3600 টকা প্ৰিমিয়াম। মাজতে যদি বীমাকাৰীৰ মৃত্যু হয় পৰিয়ালে দিব নালাগে প্ৰিমিয়াম। পলিচিৰ বাকী থকা বছৰসমূহ কন্যাই লাভ কৰিব প্ৰতি বছৰে 1 লাখকৈ। পলিচিৰ সময় সম্পূৰ্ণ নহ'লে নমনীয়া পাব 27 লাখ টকা। 121 টকাতকৈ কম বা বেছি প্ৰিমিয়ামো কৰিব পাৰে। ভিডিঅ'টো যদি ভাল লাগে তো প্লিজ লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।